নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আকৌ এটি ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটিলৈ। গতিকে আজি এই ভিডিঅ'টিত মানে আলোচনা কৰিম যে আমি সকলোৱে এটা পপুলাৰ ব্ৰেণ্ড যে আমি জানো সকলোৱে, আৰু যিটো মানে আটাইতকৈ দামী ব্ৰেণ্ড হয় আইফোন। গতিকে আইফোনৰ বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰিম যে আইফোন মানুহে কি কাৰণে লয়, সেই বিষয়ে আলোচনা কৰিম। আজি ইয়াতে 4টা কাৰণ আলোচনা কৰিম যে আইফোনৰ, যিকেইটা 4টা কাৰণ মানে এটা যিকোনো ধৰি লওক আপোনালোকৰ টেকন'লজি বা যিকোনো এটা মোবাইল বুলিয়ে কৈ ল'লোঁ, যিহেতুকে প্ৰায় মানুহে মোবাইলে ইউজ কৰে। গতিকে মোবাইল ইউজ কৰাৰ কাৰণে আটাইতকৈ মানে কোনকেইটা বস্তুৰ প্ৰয়োজন হয়, গতিকে সেই মেইন 4টা বস্তুৰ কাৰণে মোৰ মনত মই ভবা মতে 4টা কাৰণত মোবাইল চলাব লগা হয়। গতিকে সেই 4টা কাৰণ যদি একদম পাৰফেক্টলি চলি যায়, তেতিয়াহ'লে মানুহে তাৰমানে কি মোবাইলটো চলাই ভাল পায় বা তাৰ কাৰণে মানে আইফোনটো মানুহে কিনে। আজি এই ভিডিঅ'টিত মানে আলোচনা কৰিম যে আইফোনৰ 4টা কাৰণ। সেই 4টা কাৰণ হৈছে, প্ৰথমটো হৈছে, গতিকে আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে আপোনালোকে যদি নতুনকৈ আছে চেনেলটিত ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'সমূহ চাইছে তেতিয়াহ'লে যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আজি প্ৰথম কাৰণটো হৈছে ক'ব গ'লে ষ্টেণ্ডাৰ্ড। মানে ষ্টেণ্ডাৰ্ড বুলি ক'লে কেনেকুৱা ধৰণৰ, যদি আইফোন এটাৰ দাম আপোনালোকে ধৰি লওক 50,000 টকাৰ ওপৰত চববিলাক মোবাইল পাব, তাৰ তলতো আছে কিছুমান মোবাইল, ধৰি লওক 50,000 বুলি ক'লে ভাল আৰু এটা মোবাইল। আপোনালোকে যদি ষ্টেণ্ডাৰ্ডৰ কাৰণে কিনে, যে ধৰি লওক আইফোনটো দেখিলে মানে কি আপোনালোকক কেনেকুৱা হ'লে আপুনি এজন মানে ভাল কাম কৰে বা আপোনাৰ টকা পইচা থকা মানুহ বা আপোনাৰ ইনকাম ভাল হয়, গতিকে সেইটো বুজাবলৈ কিছুমানে আইফোনৰ ব্যৱহাৰ কৰে। প্ৰত্যেক মানুহে নকৰে, কিন্তু কিছুমানৰ হয়তো এনেকুৱা থাকিব পাৰে। পৃথিৱীততো বিভিন্ন ধৰণৰ মানুহ আছে, গতিকে সকলোৱে একে ভাবে বা একে বস্তুবিলাক নকৰে। গতিকে ষ্টেণ্ডাৰ্ড এটা মেইন কাৰণ হ'ব পাৰে। ছেকেণ্ড কাৰণটো হৈছে যে আপোনালোক ইক'চিষ্টেম বুলি ক'লে যিটো পৰস্পৰ যিটো কানেকশ্যন, মানে কেনেকুৱা ধৰি লওক আপোনাৰ যদি আইফোন আছে, তাৰ লগতে যদি আপোনাৰ এখন মানে আইফোনৰ আপোনালোকৰ কি বুলি কয় মেক বুলি কোৱা হয়, যিটো মেক লেপটপ আছে আপোনাৰ, ধৰি লওক আপোনাৰ মোবাইলটো টেবুলত থৈ দিছে, থৈ পেলাই আপুনি বিচনাত ধৰি লওক বা এটা ৰুমৰে কোনোবা এটা জেগাত আপুনি ধৰি লওক লেপটপত কাম কৰি আছে বা আপোনাৰ আইফোনৰ মেকটোত কাম কৰি আছে, গতিকে মেকপেডটোত কাম কৰি আছে। এইটো মেকপেড বুলি নহয়, মেক বুক পেক বুলি কোৱা হয়। এইটো মানে যিটোকে এনেকৈ খোলা জপা কৰিব পাৰিছো, মেক বুক পেক বুলি কোৱা হয় মানে লেপটপটো আইফোনৰ। গতিকে ধৰি লওক আপুনি লেপটপটোত কাম কৰিছে আইফোনৰ, যদি আপোনাৰ মানে কাম কৰি থকা সময়ত আপোনাৰ যদি ফোনটোত যদি কোনোবাই কল কৰে, তেতিয়াহ'লে আপুনি মোবাইলটোৰ ওচৰত যোৱাৰ কোনো দৰকাৰ নাই। আপুনি যদি লেপটপটোত কাম কৰি আছে, তেতিয়াহ'লে যদি আপোনাৰ মোবাইলটোত ফোন মাৰিছে কোনোবাই, তেতিয়াহ'লে আপোনাৰ ফোনটো আপোনাৰ লেপটপটোতো বাজিব আৰু আপুনি লেপটপটোতে ৰিচিভ কৰি কথাও পাতিব পাৰে। আৰু ধৰি লওক কিছুমান কেনেকুৱা আছে, ইমান কি ডাঙৰ ডাঙৰ ফাইল নহওক, আপুনি যদি মোবাইলত ছেভ কৰি ৰাখে, মোবাইলৰ পৰা আপুনি মানে কোনো ধৰি লওক আপোনাৰ এনেকুৱা ৱায়াৰ কানেক্ট নকৰাকৈ বা নকৰাকৈ আপুনি মোবাইলৰ পৰা লেপটপত ডাইৰেক্ট ল'ব পাৰে। ধৰি লওক মোবাইলটোত কিবা চাৰ্চ কৰি আছে, আপুনি চাৰ্চ কৰি বস্তু এটা পালে, সেই বস্তুটো আপুনি কপি কৰি লেপটপত পেষ্ট কৰাৰ দৰকাৰ নাই। আপুনি ডাইৰেক্ট কপি কৰি পেলাই লেপটপটোত আহি পেলাই অপশ্যন ওলাই পেষ্ট কৰি দিলে আপোনাৰ মোবাইলটোৰ পৰা লেপটপটোত পেষ্ট হৈ যাব বস্তুটো। এইটো মানে ইক'চিষ্টেম, মানে কি পাৰস্পৰিক যিটো সম্পৰ্ক মানে আইফোনৰ মাজত আছে, বেলেগ ফোনৰ পৰা বেলেগ ফোনত নাই। আপোনাৰ যদি আইফোন আছে আৰু যদি আপোনাৰ ধৰি লওক লেপটপ আছে, গতিকে তেনেকৈ ধৰণৰ দুটা আইফোনৰ বস্তু হ'লে আপোনাৰ যিকোনো হয়, আপোনাৰ কম্পিউটাৰ, লেপটপ, মোবাইল, তাৰপিছত আপোনাৰ ধৰি লওক নোটবুক বা ৱাটছবিলাকো আজিকালি প্ৰায় তেনেকুৱাই হৈছে। গতিকে এই এটা মেইন কাৰণ। আৰু 3 নম্বৰ কাৰণটো হৈছে যে কি আপোনাৰ পাৰফৰ্মেঞ্চটো হৈছে যে আপোনাৰ কেনেকুৱা ধৰণৰ, যে আমাৰ যিবিলাক সাধাৰণতে এণ্ড্ৰইড মোবাইল হয়, সেই এণ্ড্ৰইড মোবাইলবিলাকত কি হয় যে কিছুদিন ইউজ কৰাৰ পিছত লেগ মাৰিব ধৰে বা মোবাইলটো হেং হ'ব ধৰে। কিন্তু আইফোনত আপোনালোকে চাব, যেতিয়া আপোনালোকে আইফোন এটা চলাব, যিমান বছৰ নহওক 5-6 বছৰৰ পিছতো মানে আপোনাৰ প্ৰথম কিনোতে যেনেকুৱাকৈ চলাব পাৰিছিলে, গতিকে আপোনাৰ 5-6 বছৰ পিছতো মোবাইলটো মানে তেনেকৈ চলিব, অৰ্থাৎ হেং নামাৰে, মানে স্মুথলি পাৰফৰ্মেঞ্চ কৰে আৰু কোনো ধৰণে হেং নামাৰে। যে কেতিয়াও এণ্ড্ৰইডৰ নিচিনা হেং নামাৰে। মানে আপুনি যদি প্ৰথম ধৰি লওক আপুনি
2013 চনতে এটা আইফোন লৈছে, যিটো মানে লেটেষ্ট, মানে যিটো মানে নতুনকৈ 2013 চনত ওলাইছিলে মোবাইলটো আপুনি ধৰি লৈছে। সেই মোবাইলটো যদি আপুনি বৰ্তমান সময়তো চলাই থাকে, যে বৰ্তমান সময়ত যিমান কি যি এপ নাহক, আপুনি সেই বৰ্তমান সময়ৰ যিটো ভাৰ্জনৰ এপ ওলাই, সেই এপটো আপুনি সেই মোবাইল ফোনটোতে আপুনি সেই আইফোনটোতে ইউজ কৰিব পাৰিব। কাৰণ তাত কোনো লেগ নামাৰে বা কোনো ধৰণৰ তাত প্ৰচেচিঙত কোনো ধৰণৰ বাধা নাহে। গতিকে এই এটা হৈছে মেইন কাৰণ। নেক্সট কাৰণ এটা হৈছে যে আজিকালি মানুহক প্ৰাইভেচি দৰকাৰ হয় আৰু চিকিউৰিটিৰ দৰকাৰ হয়। আইফোনৰ চিকিউৰিটিটো ইমান হাৰ্ড বা ইমান মানে চিকিউৰিটিটো ভাল যে আপোনাৰ আইফোনটো কেতিয়াও হেক কৰিব নোৱাৰে কোনেও, আৰু আপোনাৰ মোবাইলৰ পৰা কোনেও কেতিয়াও ডাটা চুৰ কৰিব নোৱাৰে যদি আপুনি নিজে শ্বেয়াৰ নকৰে। এইটো এটা হৈছে মেইন কাৰণ। কাৰণ আজিকালি মানুহে প্ৰায় কিছুমান বস্তু কিছুমান বুলি নহয়, বহুত বস্তু মোবাইলটোৰ দ্বাৰাই কৰে। যেনেকৈ ধৰি লওক গুগল পে', ফোনপে', বেংকৰ একাউণ্ট, বা ধৰি লওক আপোনাৰ কিছুমান ডকুমেণ্টছ, ফটো, কিবা কিবি বহুত বিভিন্ন ধৰণৰ বস্তু আপোনাৰ মোবাইলটোত সোমাই থাকে। গতিকে সেইবোৰ বস্তুৰ কাৰণে মানে প্ৰটেকশ্যনৰ খুব প্ৰয়োজন হয়। মানে সেইবিলাকক খুব মানে বিশেষকৈ প্ৰটেকশ্যন কৰিব লগা হয়, যাতে কোনেও তাৰ পৰা ডাটা বা ডকুমেণ্ট কোনেও চুৰ কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে আপোনাৰ আইফোনটো বেষ্ট। গতিকে তাৰ কাৰণেও মানে মানুহে আইফোন কিনিব পাৰে। গতিকে এই মেইন 4টা কাৰণে হৈছে যে আইফোনৰ বিশেষ কাৰণ, যিকেইটাই মানে মানুহক আকৰ্ষিত কৰে। আৰু তাৰ ওপৰতে ষ্টাইল আছে, ডিজাইন আছে, এইবিলাক মানে আইফোন যিমানে চাব মানে নতুন হাই লেভেল, যিমানে প্ৰাইচটো মানে বাঢ়িছে, দামবিলাক মানে ওপৰৰ হ'ব, ধৰি লওক 1 লাখ 2 লাখ টকাৰো আইফোন পায়। গতিকে সেইবিলাকৰ মানে ষ্টাইলটো, ডিজাইনিংটো অলপ বেলেগ হ'ব। গতিকে তেনেকুৱা ধৰণেও মানুহে আইফোন কিনে। বন্ধুসকল, আজিৰ ভিডিঅ'টিত মানে অকণমান বেলেগ বনাইলোঁ ভিডিঅ'টো আজি, মানে আপোনালোক আইফোনৰ বিষয়ে জনাৰ কাৰণে, বা আপোনালোকে কি কাৰণত আইফোন লয় সেই বিষয়ে আপুনি এই ভিডিঅ'টোৰ কমেণ্টত আপোনালোকে লিখি দিব। আপুনি যদি আইফোন লৈছে বা আপুনি আইফোন ল'ব বিচাৰে, যে কি কাৰণত আপুনি আইফোন ল'ব, গতিকে তাৰ বিষয়ে যদি আপুনি ক'ব বিচাৰে, তেনেহ'লে কমেণ্টত মোক লিখি কিনে পঠাব পাৰে। যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত প্লিজ আপোনালোকে যদি আইফোন ল'ব বিচাৰে বা এতিয়াও লৈছে, তেতিয়াহ'লে আপুনি কি কাৰণ লৈছে বা কি কাৰণ ল'ব বিচাৰে কমেণ্টত জনাব। গতিকে আজি ভিডিঅ'টোত ইমানে, আশা কৰোঁ ভাল পাইছে। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম।